Hello everyone, welcome to my YouTube channel. মোৰ YouTube channel অন্য এটি ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মই ভালে কুশলে আছোঁ। বৰষুণ যে কিবা এৰা নামেই নোলোৱা হ'ল নহয়নে? এই কিবা নেটত চাওঁ কাইলৈলৈকে বৰষুণ আছে, কাইলৈৰ পৰা ৰ'দ আছে, আকৌ কাইলৈ দেখোন একেই বৰষুণেই। এনেকৈ বৰষুণ চাগে নেৰিবই চাগে আৰু, কিন্তু একদম পানী হৈছে, ইমান কষ্ট হৈছে নহয়। ছোৱালী স্কুল খোৱা মেলা কৰিবলৈ বহুত অসুবিধা হৈছে, মানুহজন নথকাৰ কাৰণে মানে বেছি অসুবিধা হৈছে। আৰু তুমিতো ভিডিঅ' চাই আছা, গতিকে জল্দি আহি যোৱা ঘৰলৈ। আৰু ইমান পানী, মানুহে যে ভেকুলী মানে বেছি ৰ'দ দিলে বৰষুণৰ কাৰণে যে ভেকুলী বিয়া পাতে, তেনেকৈ ৰ'দৰ কাৰণেও ভেকুলী বিয়া পাতি দিব লাগে ন, বেছি বৰষুণ দিলে। আমি বাৰু ভেকুলী বিয়া মই আজিলৈকে দেখা নাই, হ'লেও জীৱনত চোৱাৰ ইচ্ছা এটা আছে। আমি আকৌ পিছে এতিয়া ছোৱালীজনী থৈ মেলি আহিলোঁগৈ। আমি বিহু আখৰা কৰিছোঁ, আপোনালোকক দেখাম দেই বিহু আখৰা কৰা। কিন্তু মানে আপোনালোকে হয়তো ভাবিব পাৰে, মানে জেঠ মাহত ইহঁতৰ, এতিয়াতো জেঠ সোমালেই, জেঠ মাহততো ইহঁতৰ কিহৰ বিহু আখৰা, মানে কিহৰ বিহুৰ আখৰা সেইটো নেক্সট ব্লগত আপোনালোকে গম পাব। বিহুৰ আখৰা কৰিছোঁ, জেং বিহুৰ আখৰা, গতিকে আপোনালোকক দেখাম বিহুৰ আখৰা অলপ দেখাম। আৰু মই ভাত পানী খাই গৈ এতিয়া চাৰিআলিলৈ যাম। চাৰিআলিলৈ কিয় যাওঁ, কি কৰিবলৈ যাওঁ, সেইবিলাকো দেখাম। মানে অনলাইন এটা কৰোঁগৈ, মানে চাকৰিৰ কাৰণে আবেদন মানে অনলাইন কৰিছোঁ, আৰু হয়নে নহয় নাজানো, মানে কৰিছোঁ এতিয়াও কেইবাটাও কৰা হৈছে, কিন্তু হোৱাগৈ নাই এতিয়ালৈকে। মানে কপালত বা আছেনে নাই, কপালত থাকিলেহে হ'ব, কিন্তু নিজৰ কৰণীয়খিনিতো নিজে কৰিবই লাগিব। সেইটো কাৰণে অনলাইন কৰি আছোঁ আৰু কিবাকিবি, মানে যোনবিলাকৰ কাৰণে মোৰ হেৰি আছে, যোগ্যতা আছে, সেইখিনি মই কৰি আছোঁ। সেইটো কাৰণে আজি ভাবিছোঁ আপোনালোকক বিহু আখৰা কৰাও দেখাম, চাৰিআলিলৈ যোৱাও দেখাম, অনলাইন কৰাও দেখাম, সকলোবিলাক দেখাম। আপোনালোকে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব, গতিকে চাই থাকক। এইখন যাওক আমাৰ চিচি বৰগাঁও চাৰিআলি ফালে MV স্কুলৰ ল'ৰা ছোৱালীবিলাক আহি আছে, ছুটি দিলে সিহঁতৰ। এইখনে আমাৰ চাৰিআলিখন, আৰু পুৰণা চাৰিআলিখন, মেইন চাৰিআলিখন পাবলৈ আছেই বাৰু বাকী। যিহেতু আমাৰ অনলাইন কৰা এতিয়া নহ'ল, অলপ দেৰি হ'ব বুলি ক'লে দোকানীজনে, গতিকে আমি ছোৱালীজনী স্কুলৰ পৰা ল'বলৈ আহিলোঁ। এয়া ছুটি দিব আৰু অটো আহিছে স্কুলৰ ল'ৰা ছোৱালী ল'বলৈ, আৰু আমি এই দোকানৰ মুখতে ৰৈ আছোঁ। এইবিলাক বিহু ফাংচনৰ কাৰণে দোকানবিলাক বনাই আছে, হ'বগৈ আৰু আপোনালোকক দেখাম বিহু চাব। গতিকে এয়া ছুটি দিলে, এয়া ল'ৰা ছোৱালীবিলাক আহি আছে আৰু লাহে লাহে। এইবিলাক অংকুৰ আৰু মুকুলৰ আহি আছে। আমাৰ যিহেতু প্ৰথম শ্ৰেণী আমাৰ ছোৱালীজনী, গতিকে অলপ দেৰিকৈ আহিব তাই। এইবিলাক অংকুৰ আৰু মুকুল শ্ৰেণী লাইন পাতি আহি আছে, বহি আৰু ৰৈ আছোঁ। সেইটো কাৰণে আপোনালোকে চাই থাকক। লাষ্টত লাহে লাহে আহি থাকিব আৰু তাই, চাই থাকক আপোনালোকে। ল'ৰা ছোৱালীবোৰ ওলাই যাবলৈ চাৰিআলিলৈ আহিছিলোঁ, কাম নহ'লে আকৌ চাৰিআলিলৈ যাব লাগিব। অনলাইনৰ দোকানৰ নাম মাৰি এই অৱস্থা, ৰৈ আছোঁ, হোৱাই নাই কাম। ফাইনেলি আহিলোঁ ঘৰলৈ আহিলোঁ। যিটো অনলাইন কৰিব গৈছিলোঁ সেইটো অনলাইন কৰা নহ'ল, বোলে মোৰ বয়সটো বোলে 2 দিনমান বাঢ়ি গ'ল। ইমান বুঢ়ী হৈ গ'লোঁ যে অনলাইনেই কৰিব নাপালোঁ, গতিকে বেলেগ এটা অনলাইনকে কৰি থৈ আহিলোঁ। কি হয় আৰু, পৰীক্ষা হ'ব অলপ দিনৰ পাছতে, সোনকালে হ'ব বুলি কৈছে পৰীক্ষাটো। সেইটো কাৰণে পঢ়িবলৈ প্ৰিপেৰেশ্যন কৰিবলৈ হ'লেই বুলি কৈছে আৰু যাৰ ওচৰত অনলাইন কৰিছিলোঁ তেওঁ। গতিকে এতিয়া মই আৰু ওচৰৰ খুৰী এজনী বিহু কৰিবলৈ যাম। ছোৱালীজনী ওচৰৰ লগৰ এজনী বাৰ্থডে আছে, বাৰ্থডেলৈ মাতিলে, তালৈ গ'ল। এতিয়া তামোল এখন খাই আছোঁ, বিহু শিকিব যাম। সেই খুৰী আহিলে, খুৰীলৈ ৰৈ আছোঁ। গতিকে বিহু আখৰা কৰা আপোনালোকক আজি দেখাম, গতিকে চাই থাকক। আমাৰ ইয়াত কিমান পানী হৈছে চাওক। মা মোবাইলটো পৰিব লৈছিলে দেই, পানী দেখিছেনে কিমান পানী।
দিয়া